Hello guys, welcome back to my channel. আশা কৰো সকলো ভালেই আছে আৰু আজি আমি গুটেইখিনি ওলাইছো পদুমনি থানলৈ বুলি আমাৰ ঘৰ ফ্যামিলিটো এফালে ইয়া ভন্টি এফালে ইয়া মা আছে আৰু ফ্ৰণ্টত পাপা বহি আছে তো মই ভাবিলো অলপমান ক্লিপ এটা লৈ লওঁ ফাৰ্স্ট ষ্টাৰ্টিংতে আৰু যেহেতু বিহু বতৰ তো হেতু কাৰণেও বহুত মানে ভাল লাগি আছে মনটো সবৰে প্লাস ফুৰিবলৈ যাম বা তেনেকৈ এটা মানে ফুটি লাগি আছে তো এইটো কাৰণে এতিয়া আমি ওলালো ইয়াৰ পৰা ঘৰৰ পৰা আৰু আপোনালোকক অলপ চলপকৈ সব বস্তু দেখাই থাকিম হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পায় আৰু লাষ্টলৈকে চাই আৰু এইফালে আহি আমি পালোহি পদুমনি থান আৰু বছৰত আমি এবাৰ আহোঁৱে পদুমনি থানলৈ আৰু আপোনাৰ এইবাৰ যেহেতু আমাৰ শৰাই আগবঢ়াই থোৱা আছিলে তো সেইটো কাৰণে আমি সোনকালে আহিলোঁ আৰু ভাল লাগে বছৰৰ ষ্টাৰ্টিঙতে গোটেইখিনি কাম কৰিব পাৰিলে আৰু এইফালে ইয়া ভণ্টিয়ে মই আহিলোঁ ভৰি ধুবলৈ তাৰপিছত আমি চাকি দিবলৈ যাম रास्ता एकदम रुकिए से शाम धनी चला আৰু এফালে আমাৰ হৰাই দিয়া হৈ গ'ল আৰু ইয়ালৈ আহি খুব ভাল লাগে বহুত পজিটিভ ফিল হয় আৰু আমি সৰুৰ পৰা আহি আছোঁ আৰু আপোনালোকো যদি কেতিয়াবা লখিমপুৰ আহে ইয়াত সোমাব পাৰে হাইৱেতে হয় আৰু এবাৰ সোমাই মা দৰ্শন কৰি যাব পাৰে আৰু আমি ইয়াতে ৰ'লোঁ অলপ দেৰি আৰু তাতে আমি প্ৰসাদ খালোঁ আৰু প্লাছ চাহ খালোঁ কাৰণ আমি একো খাই অহা নাছিলোঁ ৰাতিপুৱা আৰু এতিয়া আমি গৈ আছোঁ মালিনী থানলৈ আৰু মালিনী থান আমাৰ ঘৰৰ পৰা মানে লখিমপুৰ টাউনৰ পৰা 2 আৱাৰ লাগে আৰু যেহেতু অলপ দূৰ হয় তো সেইটো কাৰণে চাহ তাহ অলপমান খাই ল'লোঁ আৰু প্লাছ মালিনী থান আছে অৰুণাচল প্ৰদেশত লিকাবালি বুলি কয় আৰু আমাৰ তাৰ পৰা 2 আৱাৰ্ছ লাগে তো লেটছ গো আৰু এইফালে আমি ধেমাজি সোমাইছোঁ আৰু ইমান ডাঙৰ বৰষুণ আৰু আমি আহি পাই গ'লোহি লিকাবালি আৰু এইফালে আমি আহি পাই গ'লোহি মালিনী থান ধুনীয়া হয় বেছ জেগাখন বাবা চিনাকি ওলালে
আৰু এইফালে মন্দিৰ আৰু ফাৰ্ষ্টতে আমি ইয়াতে চাকি দি লওঁ আৰু এইফালে আমি ধুনীয়াকৈ সেৱা কৰিলোঁগৈ ভিতৰত গৈ আৰু মই তাতে ভিডিঅ' কৰা নহ'লে বা একো ফটো মই লোৱা নহ'লে নাজানো কিয় মোৰ মন নগ'লে তাত কোনো মানে হেৰি নাই ষ্ট্ৰিক্ট নাই যে ফটো ল'ব নোৱাৰি বা কিবা কিন্তু মন নগ'লে তো সেইটো কাৰণে লোৱা নহ'লে বা পাহৰি থাকিলোঁ চ' এতিয়া আমি যাম তাৰ ওচৰতে এটা মিউজিয়াম টাইপ তেওঁলোকে বনাই থৈছে তো সেইটো চাবলৈ যাম এই যে গছজোপা কাটি পেলালে উঠালো আৰু ইয়াৰ পৰা ভিউ কি আছে কোনে ৰুইছে প্লান্টেড বাই চিফ সেক্ৰেটাৰী অফ দ্য গভৰ্ণমেণ্ট অফ অৰুণাচল কালচাৰ নটিছ বোৰ্ড উত্তৰ প্ৰদেশ হেৰিবোৰ চাহ আকৌ ইয়াৰ ষ্ট্ৰাকচাৰবোৰ বহুত পুৰণা হয় কোনটো নাজানো এইটো এইটো ওখ হ'ব চ' গাইজ ইয়াৰ ওপৰত আৰু আছে এভাগ মন্দিৰ ৰুক্মিণী মন্দিৰ তো তালৈকে আমি গৈ আছোঁ এতিয়া আৰু এইফালে এয়া আমি আহি পালোহি আৰু এয়া হৈছে মন্দিৰ ভাগ আৰু ইমান ধুনীয়া হয় জেগাটুকা আৰু ইমান ভাল লাগিছে ইমান শান্তি লাগিছে ইয়াতে খুব ধুনীয়া হয় মই মাৰছো এনেকৈ এইটো ইয়াতে যিমান এটা ভাবিছিলোঁ কষ্ট সিমান এটা নাপাওঁ ন ভগৱানৰ জেগাত আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু আমাৰ ধুনীয়াকৈ দৰ্শনো হ'ল আৰু এতিয়া খুব ভাল লাগিলে আৰু বহুত পিচ হয় জেগাটুকা খুব ভাল লাগিলে আহি আৰু এতিয়া আমি আহিলোঁ লাঞ্চ কৰিবলৈ আৰু আমি আহি পালোহি বৰমাহঁতৰ ঘৰ মোৰ ডাঙৰ বৰ্তাৰ ঘৰ আৰু এইফালে ইয়াতে হুঁচৰি নাম লৈ আছে আৰু এইফালে এইটো হৈছে আমাৰ আয়ুষ মোৰ দাদাৰ ল'ৰা
নামটো কি তোমাৰ? নমস্কাৰ মোৰ নাম শ্ৰী আয়ুষ দত্ত। বদমাছ। চ' গাইজ মই আহিছিলোঁ এতিয়া জেঠাইহঁতৰ ঘৰলৈ আৰু এইফালে গোটেইখিনি আড্ডা বহি আছে আৰু এতিয়া তুমি হেপী বিহু বুলি ক'ব। হেপী বিহু তইতো ওলাই থাক হেপী বিহু আহিবা তই মোক। ত' আমি এতিয়া ৰাতিৰ সাজ ইয়াত খাবলৈ আহিছোঁ একদম। হেপী বিহু গাইজ। আমি এতিয়া বিহু বুলি ইয়ালৈ আহিলোঁ খানা খাবলৈ। চ' গাইজ আজি ভিডিঅ'টোত সিমানেই আছিলে। খুব আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাষ্টত মই 2খনমান ফটো লগাই দিছোঁ। হ'ব আপোনালোকে ভাল পাব। আজিৰ কাৰণে আহিছোঁ, বাই বাই।